ৰেংথেমাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা শুভ উদ্বোধন প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰকৃতিৰ ৰম্যভূমি মনোমোহা বনভোজস্থলীও হ'ব পাৰে স্থানীয় লোকসকলৰ বাবে উৎকৃষ্ট বেহাৰ ঠাই উৎসাহিত পকলংকাম পৰ্যটন উন্নয়ন কমিটি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তাৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে পশ্চিম কাৰ্বি আংলং জিলাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ মঙলবাৰে উদ্বোধন কৰে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গৃহটি 2016-17 বৰ্ষৰ বিত্তীয় অধীনৰ ৰংখাং ব্লক উন্নয়ন খণ্ডৰ জৰিয়তে নিৰ্মাণ কৰা হয় আৰু তাৎপৰ্যপূৰ্ণভাৱে এই গৃহটি কাৰ্বি আংলঙৰ ভিতৰত প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হোৱাৰ গৌৰৱ অৰ্জনো কৰিছে 1,30,000 ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই গৃহটি উদ্বোধনৰ সময়ত উদ্বোধক তুলিৰাম ৰংহাঙৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো বিথুং ৰেংথেমা সমষ্টিৰ পৰিষদীয় ভিডিসি চেয়াৰম্যান ৰাম সিং ৰংপি ৰংখাং উন্নয়ন খণ্ডৰ বিডিও শশীকান্ত টিমু আৰু বহু নেতৃস্থানীয় ৰাইজ উপস্থিত থাকে গৃহহীন দৰিদ্ৰ লোকজনে প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা গৃহহীন লোকসকলক আবণ্টন দিয়া চৰকাৰী গৃহটি লাভ কৰি স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে লোকজন খুবেই আনন্দিত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ প্ৰথমখন ঘৰ উদ্বোধন কৰে শ্ৰীযুত তুলিৰাম ৰংহাং অনাৰেবল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰে আজি আমি সকলোৱে নতুন ঘৰটো পোৱাৰ বাবে দিব পৰাৰ বাবে আমি যথেষ্ট সন্তুষ্ট লাভ কৰিছোঁ আশা কৰোঁ আহিবলগীয়া দিনকেইটাত এনেধৰণৰ ঘৰ অতি সোনকালে পাওক আৰু ৰাইজে ঘৰ যিসকল BPL হ'ল যাতে ভাল ঘৰ থাকিব পায় এই মোৰ ভগৱানৰ প্ৰাৰ্থনা কৰি সমাপ্ত হয় 2016-17 যোৱা আগষ্টৰ 8 তাৰিখে এইখন চেংচন হৈছিলে অৰ্থাৎ 5 মাহৰ ভিতৰতে আমি এই ঘৰটো কমপ্লিট কৰিব পাৰিছোঁ প্ৰায় 21মান বনাই আছে আশা কৰোঁ আৰু এসপ্তাহৰ ভিতৰত আৰু 4-5টা ঘৰ আমি উদ্বোধন কৰিব পাৰিম বৈঠালংছৰ পৰা জসন ইংহি ৰিপৰ্ট কাট নিউজ মানুহ স্বভাৱতে সৌন্দৰ্যপ্ৰিয় য'ত সৌন্দৰ্যৰ সম্ভাৰে হাত বাউল দি মাতে তালৈ মানুহ নহাকৈ থাকিব নোৱাৰে হিয়া দুৰ্গম অৰণ্যই হওক নতুবা দুৰ্গম পৰ্বত সৌন্দৰ্যপ্ৰিয় মানুহ লালায়িত হৈ তালৈ যিকোনো প্ৰকাৰে আহিবই সৌন্দৰ্যক নিচেই কাষৰে চাবলৈ ডকমকাৰ পৰা কিছু ভিতৰুৱা আৰু কিছু দুৰ্গম অঞ্চলত অৱস্থিত প্ৰকৃতিৰ সুবিশাল এনে মনোমোহা সৌন্দৰ্যক নিচেই কাষত চোৱাৰ লগতে খৰস্ৰোতা পানীৰ চিটিকনিক স্পৰ্শ কৰাৰ আগ্ৰহেৰে প্ৰতি বছৰে হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী তথা বনভোজৰ দল আগমন হয় পাকলাংছু তথা ভেলোঘাট জলপ্ৰপাতলৈ অসমৰ ভিতৰত আজিৰ তাৰিখলৈকে আটাইতকৈ সুন্দৰ জলপ্ৰপাতৰ ভিতৰত এই পাকলংকাম অৰ্থাৎ ভেলোঘাটেই শ্ৰেষ্ঠ ব্যাহিকভাৱে কিছু দুৰ্গম যেন লগা এই বনভোজস্থলীলৈ প্ৰতি বছৰে হাজাৰ প্ৰকৃতিপ্ৰেমী তথা বনভোজপ্ৰেমী দলৰে পথত বিৰি দি বাট নোপোৱা অৱস্থা হয় কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ মনোৰম বনভোজস্থলী তথা ৰাজ্যৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জলপ্ৰপাত ৰূপে পৰিগণিত প্ৰকৃতিৰ এই অফুৰন্ত সৌন্দৰ্যস্থলীলৈ এইবাৰ আকৌ আন বছৰতকৈ এইবাৰ অধিক বনভোজৰ দল তথা প্ৰকৃতিপ্ৰেমীৰ আগমন হৈছে বিশেষকৈ দূৰৰ পৰা অহা বনভোজৰ দলক আৰু অধিক আনন্দৰ লগতে আৰু অধিক কিবা যোগান দিয়াৰ প্ৰচেষ্টাত চাওক এয়া শাৰী শাৰীকৈ স্থানীয় মহিলাসকলে নিজৰ ঘৰত বৈ ওলোৱা ভিন্ন ৰঙৰ পোহ জামৰং আদিকে ধৰি হাবি অঞ্চলত নতুবা নিজৰ ঘৰৰ বাৰীত হোৱা শাক পাচলি জলকীয়া কোমোৰা ফুল ঝাৰু আদিৰ দোকান কৰিছে বাহিৰৰ পৰা অহা পৰ্যটকসকলে আহি কেৱল পাকলংকামৰ সৌন্দৰ্য সুধাকে উপভোগ কৰি বা বনভোজৰ আনন্দ উপভোগ কৰি ঘূৰি যোৱাই নহয় যাবৰ পৰত লগত নিব পৰাকৈ ঘৰৰ অত্যাৱশ্যকীয় এইসমূহ সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থাৰ পুৰা মাত্ৰাই কৰি ৰাখিছে এইবাৰ বনভোজপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমীৰ ভিৰ দেখি খুবেই উৎসাহিত পাকলংকাম পৰ্যটন উন্নয়ন কমিটিৰ বিষয়ববীয়াসকল হঠাৎ পুৱাৰে পৰা আৰম্ভ হোৱা কিনকিনীয়া বৰষুণে আহুকালত পেলাইছে ডিফু চহৰবাসী পুৰণি বছৰটোৰ বিদায়ৰ আনন্দ উদযাপনৰ পিছত নতুন বছৰটিৰ 1 জানুৱাৰী আটাই উলহ-মালহেৰে উদযাপন আনন্দ উৎসৱ মাৰি যোৱা নাই হঠাৎ নামি আহিল আহুকলীয়া বৰষুণ জাক ইফালে ঠাণ্ডাৰ বতৰ আনফালে গুমা আকাশৰ লগতে বৰষুণ জাকে সকলো উৎসাহত চেঁচা পানী ঢলাৰ দৰে হৈছে
বিশেষকৈ মুকলি আকাশৰ তলত বহি ভিন ভিন শাক-পাচলি বিক্ৰী কৰা বেপাৰীসকলৰ বাবেও হৈ পৰিছে ভীষণ আহুকাল বৰষুণ পৰিলে চহৰবাসী ঘৰৰ বাহিৰলৈ ওলাবলৈ টান পায় গতিকে বজাৰ সমাৰ কৰা লোকসকলৰ সংখ্যাও হৈ পৰিছে তাকৰীয়া কোনো প্ৰকাৰে ঘৰৰ পৰা ওলাই অহা লোকসকল দুই এপত সামগ্ৰী তথা শাক-পাচলি কিনি নিয়াৰ বাবে কোনোমতে বুন্দাপৰ দিলেও ফিৰফিৰিয়া বতাহ জাকে ঠাণ্ডাত পেলাইছে হাৰি হাৰিকৈ ৰখা কমলা টেঙাৰ বিক্ৰেতাসকলেও ঠাণ্ডাৰ বাবে গ্ৰাহকলৈ অপেক্ষাত বহিলেও এই বছৰ কমলাৰ অধিক মূল্যই গ্ৰাহকক দূৰতে বিদুৰ কৰি খেদি পঠিয়াইছে উল্লেখ্য কমলাৰ হালি প্ৰতি যোৱা বছৰত গ্ৰাহকে 30 টকা দি কিনিলেও এইবাৰ 50ৰ তলত পোৱা নাই গ্ৰাহকে মুঠতে চহৰৰ বজাৰত কমলা টেঙাৰ জুইচাই দাম শাক-পাচলিৰ ক্ষেত্ৰতো একেই চহৰৰ বজাৰ সামগ্ৰীসমূহৰ অধিক মূল্যৰ লগতে বৰষুণ জাকৰ বাবে মুঠতে মন্দাবস্থা খেৰনিত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত বনৰীয়া হাতীৰ জাকে দিনে নিখাই নোযোৱা হল জনাঞ্চলৰ পৰা বিনষ্ট হৈছে শ বিঘা কুহিয়াৰ খেতি গেহু খেতি আৰু সৰিয়হ খেতি পশ্চিম কাৰ্বি আংলঙৰ খেৰনি থানাৰ এলেকাধীন বৃহত্তৰ অঞ্চলত বিগত কেইবাদিন ধৰি বনৰীয়া হাতীৰ সন্ত্ৰাসত নিদ্ৰা হৰিছে সৰ্বসাধাৰণ ৰাইজৰ দিনৰ ভাগত হাতীজাকে কুহিয়াৰ খেতিত অৱস্থান লয় আৰু নিখা হলে গাঁও অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই সৃষ্টি কৰে সন্ত্ৰাস যিটো সময়ত আন ঠাইৰ লোকে পুৰণি বছৰটোক বিদায়ৰ আনন্দৰ লগতে নতুন বছৰক আদৰাৰ আনন্দ উদযাপনৰ প্ৰস্তুতিত ব্যস্ত সেই সময়ত এই অঞ্চলত সন্ধিয়া প্ৰায় 5 বজাৰ পৰা কুহিয়াৰ খেতিৰ পৰা বাহিৰ হৈ আহি খেৰনি পুৰণা বস্তিত প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰে হাতীৰ জাকে আজি কিন্তু এই খেৰনিতে আছে আপোনালোকে বন বিভাগক মাতা নাই মই ভাবিছিলো যে একদিন আহিছে আৰু নাহিব এতিয়াতো আকৌ আজিও আহি গ'ল এতিয়াতো মাতিবই লাগিব ইয়াত কিমানমান গেহু খেতি আছে গেহু খেতি ইয়াত আছে 10 বিঘা মান 10 বিঘা হিলডুবি নামৰ গাঁওখনতো খাদ্যৰ অনুসন্ধানত ওলাই অহা হাতীৰ জাকে তাণ্ডৱ সৃষ্টি কৰে ইমানেই নহয় গাঁও অঞ্চলৰ পথৰ এছুৱাত এজন লোক হাতীৰ জাকৰ সৈতে মুখামুখি হয় লগতে হাতীৰ জাকটোৰ আক্ৰমণৰ বলি হৈ লোকজন থিতাতে নিহত হয় খেৰনিৰ পৰা বীৰেন ইংখি ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach.
Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Tifu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া পিকনিকৰ বতৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ ভিৰ কৰিছে বনভোজ প্ৰেমীৰ দল পুৰণি বৰ্ষক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলিছে ঠায়ে ঠায়ে অনেক বনভোজ প্ৰেমীয়ে প্ৰকৃতিৰ বিনন্দিয়া ৰম্যভূমিৰ কোনো অংশ নিজৰ পছন্দ মতে নিৰ্বাচন কৰি লৈছে বনভোজৰ আনন্দ ৰাষ্ট্ৰীয় উদ্যান নামেৰিলৈও ডিসেম্বৰৰ শেষ হোৱাৰ পৰা নতুন বৰ্ষৰ 1 জানুৱাৰীৰ পৰা বনভোজ প্ৰেমী দল বনভোজৰ আনন্দ লবলৈ আহি আছে কিন্তু নামেৰিৰ এই ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী বনকৰ্মীৰ অভিযোগ উচ্চ শব্দই বিনষ্ট কৰিছে নামেৰি বনাঞ্চলৰ পৰিৱেশ আনহাতে এই সময়ত বনভোজ প্ৰেমীৰ প্ৰকৃতিৰ কি প্ৰতি আকুণ্ঠ সহাৰি তেওঁলোকে মুখেৰে গীত গাই আনন্দ ললে বনভোজৰ সা আহক আমাৰ সংবাদদাতা গৌতম চন্দাৰ ৰিপৰ্ট পুৰণি বৰ্ষক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলিছে ঠায়ে ঠায়ে অনেক বনভোজ প্ৰেমীয়ে প্ৰকৃতিৰ বিনন্দিয়া ৰম্যভূমিৰ কোনো অংশ নিজৰ পছন্দ মতে নিৰ্বাচন কৰি লৈছে বনভোজৰ আনন্দ ৰাষ্ট্ৰীয় উদ্যান নামেৰিলৈও ডিসেম্বৰৰ শেষ হোৱাৰ পৰা নতুন বৰ্ষৰ 1 জানুৱাৰীৰ পৰা বনভোজ প্ৰেমী দল বনভোজৰ আনন্দ লবলৈ আহিয়ে আছে কিন্তু নামেৰিৰ এই ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী বনকৰ্মীৰ অভিযোগ উচ্চ শব্দই বিনষ্ট কৰিছে নামেৰি বনাঞ্চলৰ পৰিৱেশ আনহাতে এই সময়ত বনভোজ প্ৰেমীৰ প্ৰকৃতিৰ কি প্ৰতি আকুণ্ঠ সহাৰি তেওঁলোকে মুখেৰে গীত গাই আনন্দ ললে বনভোজৰ সা আহক আমাৰ সংবাদদাতা গৌতম চন্দাৰ এই ৰিপৰ্ট প্ৰকৃতি এনেকে ধ্বংস হ'ব নিদু আমি সাউন্ড বন্ধ কৰিলো আমি পিকনিক খাই বনভোজকে আমি ঘৰলৈ গতি গুচি যাম চাফ চিকুণ কৰি না আমি কথাটো নাজানো আমি কথাটো জনা নাছিলো তাৰমানে জানা নাছিলো এনে ধৰক কথাটো নাজানো যে সাউন্ড বজালে যে ইয়াত হুলস্থুলৰ মানে প্ৰকৃতিৰ অলপ দিগদাৰ হ'ব বুলি কথাটো আমি নাজানো এতিয়া আমাক এজন অফিচাৰে কৈ গ'লহি কৈ যোৱাৰ কাৰণে আমি বন্ধ কৰি আমি অলপ ফূৰ্তি কৰিলো এক বছৰ মূৰত আমি আহিছো ভাল লাগিল বহুত ভাল লাগিল আমি পক্ষী দেখি নাপালো এতিয়া আমাক বন্ধ কৰিব লাগে আমি দেখি নাপালো পক্ষী চাবলৈ হ'লে আমি ৰাতিপুৱা 5টা 4টা বজাত আহিব লাগিব আমাৰ অহা দেৰি হ'ল কি দেখি নাপালে পক্ষী হৰ্ণবিল হৰ্ণবিল ইয়াত কি হৰ্ণবিল ফেমাস নেকি ফেমাস ইয়াত বাঘৰ ফেমাস হৰ্ণবিল ফেমাস হাতী ওলাই এতিয়া নানান নিতে চৰাই চিৰিকটি আছিলে কিন্তু আমি দেৰি হ'ল কাৰণে আমি দেখা নাপালো আপোনালোকে হাতীও দেখা নাই বাঘো দেখা নাই হৰ্ণবিলো দেখা নাই দেখা দেখিলো আজি এটা বেমাৰী হাতী দেখিছো বেমাৰী হাতী গা ধুলে গ'ল ৰাষ্ট্ৰীয় উদ্যানটোলৈ বনভোজৰ বাবে অহা হাজাৰ হাজাৰ দলৰ মাজত কোনো বনভোজ প্ৰেমী দলে আনন্দৰ নামত বজোৱা উচ্চস্বৰে বজোৱা শব্দ প্ৰদূষণে বনাঞ্চলৰ পক্ষীকুলক হাৰাশাস্তি কৰাৰ লগতে ভোজৰ আনন্দ লোৱাৰ অন্তত পেলোৱা অলাগতিয়াল সামগ্ৰীসমূহৰ বাবে সমগ্ৰ পৰিৱেশ লেতেৰা কৰাৰ অভিযোগ তুলিছে বনকৰ্মীয়ে অৱশ্যে এই সমস্যা কেৱল নামেৰি বনাঞ্চলতেই নহয় ৰাজ্যখনৰ প্ৰায় অধিকাংশ বনভোজস্থলীতেই এনে সমস্যা সুলভ গতিকে এই ক্ষেত্ৰত প্ৰকৃতি তথা পৰিৱেশ আৰু বনভোজ প্ৰেমীৰ আনন্দ প্ৰকাশ কাৰ্য এটা ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা আৰু বাঞ্ছনীয় বুলিব পাৰি হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ 2017ৰ 31 ডিসেম্বৰ অৰ্থাৎ বছৰটোৰ শেষ দিন শেষৰ দিনটোত কোনোৱে কৰবাত বনভোজ খায় কোনোৱে বন্ধুসকলৰ সৈতে নদীৰ পাৰত
কোনোৱে নিজৰ ঘৰতে পৰিয়ালৰ সদস্যসকলৰে যদি আনন্দৰ এসাঁজ খাই পুৰণি বছৰটোক বিদায় দিছে কিন্তু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পুৰণি বছৰটোক বিদায় দিছে অভিনৱ পদ্ধতিৰে বছৰটোৰ শেষৰ দিনা ৰংহাঙে সপত্নীৰ গৃহ সমষ্টিত উপস্থিত হৈ কেইবাটাও স্থানত এটাৰ পিছত এটা কনক্ৰিট পাৱাৰ ব্লক ৰোড নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে চাও আহক এই প্ৰতিবেদন এইখিনিতে প্ৰথমে ক'ব লাগিব ভৱন উদ্বোধনৰ কথা বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত টুমপ্ৰেঙত প্ৰয়াত সিং ৰংহাং মেমৰিয়েল পাৰ্কত জিলা পৰ্যটন বিভাগৰ দ্বাৰা 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত নতুন কেফেটেৰিয়া বিল্ডিং পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰিলে উদ্বোধন কাৰ্যসূচীৰ অন্তত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এটাৰ পিছত এটাকৈ কেইবাটাও স্থানত স্থাপন কৰিলে পাৱাৰ ব্লক ৰোড নিৰ্মাণৰ আধাৰশিলা প্ৰথমটো পাৱাৰ ব্লক ৰোড নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে টুমপ্ৰেঙত দ্বিতীয়টো আধাৰশিলা স্থাপন কৰিলে বাক্সৰ পৰা বৰঘাট তিনিআলিৰ পৰা বৰঘাটলৈ তৃতীয়টো আধাৰশিলা স্থাপন কৰিলে অক্ৰাপৰ পৰা দুবৰি তলিলৈ চতুৰ্থটো আধাৰশিলা পাৱাৰ ব্লক ৰোড নিৰ্মাণৰ বাবে নহয় এই আধাৰশিলা তৰাডুবিৰ পৰা বজাৰ গৃহ নিৰ্মাণৰ বাবেহে 2017-18 বিত্তীয় বৰ্ষৰ একশ্যন প্লেন বাজেটৰ পৰা 5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বজাৰ গৃহ সমষ্টিটোৰ এলেকাধীন আন কেইবাটাও ঠাইৰ নামত সৰ্বমুঠ 26টা বিভিন্ন আঁচনি ৰূপায়ণৰ নামতো আধাৰশিলা গাৰো গাঁৱৰ পৰা পটিয়া গাঁৱলৈ পাৱাৰ ব্লক ৰোড স্থাপনৰ নামতো আধাৰশিলা বৰঘাটৰ পৰা বিলকছো লৈকে পাৱাৰ ব্লক ৰোড আধাৰশিলা স্থাপন 12 লাখ টকাৰ ব্যয় সাপেক্ষে বৰঘাটত নিৰ্মাণ সম্পূৰ্ণ কৰা মুকলি মঞ্চটি উদ্বোধন 2017-18 বৰ্ষৰ বিত্তীয় আঁচনিৰ অধীনত 28 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পাৱাৰ ব্লক পট্টিক কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ সন্মুখত আধাৰশিলা স্থাপন 7.8 লাখ টকা ব্যয় সাপেক্ষে গড়কাপ্তানি পথৰ সমীপৰ পৰা বিনি ইংটি গাঁৱলৈ পাৱাৰ ব্লক ৰোড নিৰ্মাণৰ আধাৰশিলা স্থাপন 2017-18 বিত্তীয় বৰ্ষটোত টুমপ্ৰেঙৰ পৰা বালিগাঁৱলৈ চিচি পাৱাৰ ব্লক ৰোড নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে বছৰটোৰ শেষত ৰংহাঙে নিজৰ গৃহ সমষ্টিৰ ৰাইজক এইদৰে দিলে বিভিন্ন আঁচনি অধীনৰ পথ নিৰ্মাণৰ উপহাৰ উল্লেখ্য আজিৰ প্ৰতিটো নিৰ্মাণৰ আধাৰশিলা তথা নৱনিৰ্মিত ভৱন বা মঞ্চৰ উদ্বোধন আদি কাৰ্যত কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ পত্নী কাচে তেৰণপি আৰু ভিডিচি অধ্যক্ষসকল উপস্থিত থাকে বছৰটোৰ শেষত ৰংহাঙে নিজৰ গৃহ সমষ্টিৰ ৰাইজক এইদৰে দিলে বিভিন্ন আঁচনি অধীনৰ পথ নিৰ্মাণৰ উপহাৰ নতুন বছৰৰ বাবে এয়া নিখণ্ডহে ডাঙৰ উপহাৰ যদিও এটা কেৱল পুনৰ অনাগত সাংসদ নিৰ্বাচনৰ বাবে ৰাইজৰ চকুত চমক দিছে নে বাস্তৱত ইয়াৰ কাৰ্যকৰী কৰিব সেয়া অনাগত দিনবোৰতহে দেখা যাব সাফাপানী এলেকাৰ বাপ্টিষ্ট ফেলোশ্বিপ অন্তৰ্গত লক্ষীজন বাপ্টিষ্ট চাৰ্চত ইংৰাজী নৱবৰ্ষ উলহ-মালহেৰে উদযাপন কৰা হয় লক্ষীজন চাৰ্চৰ নিজা মণ্ডলীত পুৱা 11 বজাৰ পৰা আনন্দ তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বাইবেল পঢ়ি প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা সংগীত গাই সভাখন উদ্বোধন কৰে উদ্বোধক তথা সম্পাদক বৰসিং ইংটিৰ হাৰুৱা ভাষণৰ পিছতে পাষ্টাৰ আনন্দ তেৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰি বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰে বাপুৰাম তেৰাং আৰু বিবি টিছপিয়ে ঈশ্বৰৰ নামত বৰঙণি সংগ্ৰহ কৰে পৃথিৱীত শতিকাৰ আৰম্ভণি তেতিয়া পৰমপিতা যীশু খ্ৰীষ্টৰ নাম তেতিয়া পোনপ্ৰথমবাৰৰ বাবে নামাকৰণ কৰাই নহয় জনপ্ৰিয়তা হৈছিল বহুত যীশুৰ নামাকৰণ দিনটোকে নৱবৰ্ষৰ আৰম্ভ হোৱা বুলি ধৰি লোৱা হ'ল আৰু তেতিয়াৰে পৰা বিশ্বত খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলে সেই দিনটোকে নতুন বছৰ আৰম্ভ হোৱা দিন বুলি মানি লৈছিল আজিও সেই ধাৰা সমগ্ৰ খ্ৰীষ্ট ধৰ্মাৱলম্বীৰ লগতে সমগ্ৰ বিশ্বৰ ভিন ভিন ধৰ্মৰ লোকসকলেও আজি নৱবৰ্ষ হিচাপে উদযাপন কৰি অহা বুলি ধৰ্মগুৰুসকলে সভাত বক্তব্য প্ৰদান কৰে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ